মাও অ শুনিছা নাই এই মই যাওঁ দেৰি হৈছে বোলো এই নেলাগে নেলাগে মই একো খাব নোৱাৰোঁ যাওঁ যাওঁ অ খালি আপুনি কাপোৰটো চাই দেখি ভালকৈ পিন্ধা হৈছে নাই এই নহয় মই ভালকৈ পিন্ধিছোঁ গুলপীয়া যোৰকে পিন্ধিছোঁ অঁ দেউতা অঁ ল'লোঁ চব ডকুমেণ্টবোৰ চাই লৈছোঁ হ'লেও আপুনি চাই দিবচোন হেৰি কি কয় স্কুটিখনত পাম চাম আছেনে অঁ ওলাইছোঁ নহয় 10:30 পৰা আছে বাৰু হ'ব দিয়ক মই গৈছোঁ ওলাইছোঁ হৈছে ৰ'ব সোনকালে খাই লহিয়া এই দেৰি হ'ব নাখাওঁ বুলি ক'লে নহ'ব নহয় ক'ৰবালৈ যাওঁতে নোখোৱাকৈ যাব নাপায় মানুহে আৰু ৰচোন তই আকৌ পিন্ধিলি যে এযোৰ তোকতো মই চুইজাৰ পিন্ধি যাবলৈ কৈছিলোঁ নে নাই আকৌ যিযোৰ পিন্ধিলোঁ এতিয়া বৰুৱানী আছা তোক বৰুৱানী আছা হৈ কেনে তোৰ চাবলৈ দৰকাৰ নাই নহয় মই কৈছোঁ তোক মেখেলা চাদৰ বাদ দি হেৰি পিন্ধিবলৈ কাৰণে ইণ্টাৰভিউলৈ যাবি হেৰ' কথা আছে নহয় এনেকৈ মেখেলা চাদৰযোৰ টানি আজি ফুৰিবলৈ কষ্ট হ'ব নহয় যা এই মাত্ৰ গৈ মেলি তই ধুনীয়াকৈ সেই কুৰ্তা ছেটযোৰ পিন্ধি যা গুলপীয়া কাপোৰ মই সেইযোৰ কোৱা নাছিলোঁ নহয় তোক হেৰ' কুৰ্তা ছেটটো তই কিনিছিলি সেইবাৰ সেইটোৱে পিন্ধিবলৈ কৈছিলোঁ এইবোৰ মানে একদম কথা চলা নুশুনে নে নুবুজে নে কি জানো থ দেউতাৰ আগত ওলালে কিবা হ'ব দেউতাই কেলৈ আমাৰ তাই নিপিন্ধে নেকি বা ভণ্টিওতো পিন্ধে একো নহয় তই পিন্ধ যা এতিয়াই পিন্ধ যা এইখন মেখেলা চাদৰ হোৱা চুচুৱাই হৈছে যায় আকৌ ইণ্টাৰভিউ দিবলৈ আকৌ এনেই দেৰি হৈছে বুলি গম পায়ে নাই মানে একদম গৰমখনত মৰিব খুজিছ তোৰ কথা সেইবোৰ মোৰতো লেকচাৰ নিদিবি সোনকালে ভাতকেইটা খাইহি আৰু যায়হি আৰু আধা ঘণ্টাৰ ভিতৰত পাবগৈ লাগে বুলি কোৱা নাই জানো একদম মানে কথা চথা ক'লে নুবুজে এইবোৰে মানে কেতিয়া যে তোৰ মগজৰ কথাবোৰ ডাইৰেক্ট সোমাব নহয় একদম মানে বুজিবলৈ চেষ্টা নকৰে কেলৈ জানো এইবোৰ মূৰ্খবোৰ মানে ক'লেও বেয়া পাব আকৌ দেই সোনকালে কাপোৰ লাগে যা খংটো মানে উঠাই লয়ে নহয় মানে যদি বুজা নাই কেলৈ যোৱাবাৰ কেলৈ সেইদিনাখনি যে সেই বিয়াখনলৈ যে গৈছিলোঁ মই শুনিছোঁ ন পিছফালে আকৌ ফুচকৈ শইকীয়ানীয়ে এই বৰমাহঁতে আৰু কথা পাতি আছে আৰু বোলে আমুকৰ ঘৰ বোৱাৰীজনীয়ে বোলে চুইজাৰ টুইজাৰ পিন্ধি ঘূৰি ফুৰে গাঁৱত বোলে মই কৈছোঁ পাই মই আকৌ সেই আমাৰ আপাক কৈছোঁ আপা আকৌ মোৰ ওচৰতে বহা নাছিলে জানো মই বোলো সেই আপা আমাৰ মায়ে দিয়ে কাৰণেহে পিন্ধিছোঁ কিবা আমাৰ দেউতা আৰু মায়ে একো নকয় বোলো কিনো ক'ব আৰু হেৰি নহয় আৰু মই চদতে নিপিন্ধো নহয় কিবা মিটিং চিটিঙত ক'ৰবাত গ'লেহে পিন্ধো দৰকাৰী হয় আৰু পিন্ধিবলগীয়া হয় যে সেইকাৰণে পিন্ধো আৰু বুজিছে নাই আমাৰ মায়ে কৈছে আকৌ পাই হেৰি নহয় বোলে আমাৰ বৈ আমাৰ কথা কিন্তু হ'লেও ন মা আপুনিহে ভাল দেখে চবেই ভাল নেদেখে নহয় আকৌ আপুনি ক'লে হ'ব নি আৰু মোৰ লাজ লাগে নহয় কিবা আপোনালোকৰতো মান সন্মান বুলি কথা এটা আছে ন সেইকাৰণে আমাৰ মেখেলা চাদৰযোৰ পিন্ধিয়ে ওলালোঁ আৰু হ'ব সলাইছোঁগৈ বৰ একেবাৰে হ'ব আপোনাৰ বন্ধ কৰকচোন মুখখন অকণ মই গৈছোঁ ৰ'ব মানে একদম খাই দিছে মানে ৰ'ব দেৰি হৈছে এনেই ঐ তোক মই মেখেলা চাদৰ পিন্ধা চুইজাৰ পিন্ধাৰ ওপৰত ক'বলৈ যোৱা নাই নহয় আৰু গাঁৱত থকা টাউনত থকা বুলি কথা নহয় বুজিছ নাই আৰু তই হৈছে মোৰ বোৱাৰী তোৰ মেখেলা চাদৰ পিন্ধাও চুইজাৰ পিন্ধাও যি পিন্ধাও আমাৰ কথা তই সেই আমুকৰ ঘৰ বোৱাৰীজনী নিচাকৈ পিঠি কটা ব্লাউজ পিন্ধি পোৱা নাই নহয় পিঠি কটা ব্লাউজ পিন্ধালে তোকো পিন্ধিব নিদিলোঁ মই সেই বুলি চানকাল পাত্ৰ চাই তইতো কাপোৰ সাজ পিন্ধিছ শুন কালি যে আহিছিলে সেই যে আমাৰ ফুকন বৰ্তা যে ফুকন বৰ্তাৰ আগত যে তই যে চেণ্ডেলযোৰ নিপিন্ধাকৈ সেই চাহকণ দিলিগৈ মোক ক'বলৈ সেই বেয়া লাগিছিলে বোলো সেই ইমান গাটো বেয়া হৈ আছে তই চেণ্ডেলযোৰকে পিন্ধি যাচোন বোলে সেই মইহে কৈছিলোঁ তো হয় বাৰু ময়ে কৈছিলোঁ চেণ্ডেলযোৰ পিন্ধি চাহ নিদিম বুলি কিন্তু যেতিয়া তোৰ গাটো বেয়া হৈ থাকে বা ঠাণ্ডা কালি মৰিব খুজিছ চেণ্ডেলযোৰ খুলি চাহ দিবলৈ গৈ এই সংস্কাৰ নামত গৈ হেৰিখন গৈ বেমাৰ হৈ মৰিবগৈ নালাগে কেতিয়াবা কৰিবলৈ মই নামঘৰ চামঘৰ চেণ্ডেল খুলিয়ে যাব লাগিব হয় নহয় বুঢ়া ভকতৰ আগত কিন্তু তই যেতিয়া চেণ্ডেলযোৰ খুলিয়ে চাহ দিবি যে বেমাৰী গাটো তোক সেইটো কোৱা নাছিলোঁ নহয় মই এই কথাবোৰ মৰমত ক'লে নুবুজ সেইকাৰণে খং কৰিবলগীয়া হয় পতা মানে বুজিবিচোন তই মোৰ মৰমবোৰ নুবুজ মানে কথাবোৰ একদম